উশাহ লোৱাটোক কোৱা হয় আনা আৰু নিশাহ এৰাটোক কোৱা হয় আপান। আপুনি কেনেকেনো উশাহ নিশাহ লৈছে সেইটো চাওক। যি উশাহ নিশাহৰ দ্বাৰা আমি এই পৃথিৱীত জীয়াই আছোঁ মানুহ হৈ, সেই উশাহ নিশাহটো লক্ষ্য কৰক। জোৰ জবৰদস্তি নকৰিব, একদম একেথিৰে থাকি পেলাই অহা যোৱা কৰি থকা উশাহ নিশাহটো চাওক। আপুনি যেতিয়া উশাহ লৈ আছে, শৰীৰটো সম্পূৰ্ণ ঠাণ্ডা অনুভৱ হ'ব। চকু বন্ধ কৰি ৰাখিব। মনৰ ভিতৰত চাওকচোন আপোনাৰ বুকুখনত কিমান ৰিলেক্স লাগিছে, অনুভৱ কৰক লাহে লাহে। শৰীৰটো কোনো ধৰণৰ লৰচৰ নকৰিব, একেথিৰে থাকিবলৈ যত্ন কৰক আৰু একান্ত মনেৰে উশাহ নিশাহ চাই থাকক। আৰু এই আনাপানসতি ধ্যানৰ দ্বাৰা আমাৰ বুদ্ধি, ধৈৰ্য, মনৰ শান্তি, আত্মাৰ আনন্দ, শাৰীৰিক সুস্থতা আৰু ডিচিশ্যন মেকিং পাৱাৰ, ৰিলেশ্যনশ্বিপবিলাক ভাল হোৱা, প্ৰতিটো কথাই ঘৰত থকা প্ৰত্যেকজন ব্যক্তিৰ মাজত মৰম চেনেহ সন্মানৰ আদান প্ৰদান, ওচৰ চুবুৰীয়াৰ লগত আমাৰ মিলাপ্ৰীতি ভাৱ, বন্ধু বান্ধৱৰ লগত আমাৰ সদ্ভাৱ, সেই সকলোবিলাক আমাক এই আনাপানসতি ধ্যানে সমতুল্যতাত আনি দিব। সকলোৰে লগত আমাৰ সম্বন্ধবোৰ ভাল হ'ব। আৰু এই আনাপানসতি ধ্যানৰ দ্বাৰাই আপোনাৰ হ'বলগীয়া যিবোৰ কাম বাকী থাকে, সেই কামবিলাকো সোনকালে হ'বলৈ আৰম্ভ কৰিব। প্ৰতিদিনে আপুনি ভাল মানুহ, ভাল ঠাই, ভাল সংগ পাবলৈ সক্ষম হ'ব। ল'ৰা ছোৱালীৰ পঢ়া শুনা ভাল হ'ব। তেওঁলোকৰ পঢ়া শুনা বা কিবা বিষয়ত অংক, বিজ্ঞান, ইংৰাজী যিবোৰ ভয় লগা ছাবজেক্ট আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ ভয় কৰে, তেওঁলোকৰো পঢ়া শুনাৰ বা স্মৃতিশক্তি ক্ষমতাটো বাঢ়ি যাব। পৰীক্ষাৰ প্ৰতি ভয় নাথাকিব। একান্ত মনেৰে আপোনাৰ অহা যোৱা কৰি থকা উশাহ নিশাহটো চাবলৈ যত্ন কৰক। আৰু এই আনাপানসতি ধ্যানৰ দ্বাৰা আপোনাৰ টোপনি খুব ধুনীয়া হ'ব। আপোনাৰ যদি টোপনি অহা নাছিলে, শেষ ৰাতিলৈকে আপুনি চাতি ফুটি কৰি আছিলে, আপুনি দেখিব এই ধ্যানৰ দ্বাৰা আপোনাৰ সম্পূৰ্ণ চিন্তাও শেষ হৈ গৈছে আৰু আপুনি সুন্দৰ টোপনি, গভীৰ টোপনিত আপুনি গুচি গৈছে। একান্ত মনেৰে চাওক, জোৰ জোৰকৈ নল'ব, ৰিলেক্স হয়, ৰিলেক্স হয়। ডিঙিৰ লগে লগে থুতুৰিটো অনুভৱ কৰক, গাল দুখন অনুভৱ কৰক, ওঠ জুৰি অনুভৱ কৰক, ওঠ জুৰি। চকু বন্ধ কৰি ৰাখক। আপোনাৰ ওঠযোৰ মন কৰক, মনৰ চকুৰে লৰচৰ নকৰিব। ওঠৰ ওপৰৰ অংশখিনি অনুভৱ কৰক, নাকটো অনুভৱ কৰক, চকুৰ তলৰ ঠাইখিনি অনুভৱ কৰক, কাণ দুখন অনুভৱ কৰক, কাণৰ লতি দুটা অনুভৱ কৰক, কপালখন অনুভৱ কৰক, চকুৰ চেলাউৰিকেইটা অনুভৱ কৰক, চেলাউৰিযোৰ, চকুযোৰ অনুভৱ কৰক, সম্পূৰ্ণ মুখৰ ভিতৰত কেনেকুৱা লাগিছে সেইটো অনুভৱ কৰক।